নমস্কাৰ নাম প্ৰজ্ঞা ভাৰদ্বাজ আৰু এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত আছে এমআই লাইফষ্টাইল মাৰ্কেটিং গ্লোবেল প্ৰাইভেট লিমিটেড। তো আজি পৰা অলপ দিন কেইমাহমান আগতে এখেত দুজনক লগ পালোঁ যিসকলৰ প্ৰব্লেম হৈ আছিলে বাচ্চা নহয় কনচিভ হোৱা নাছিলে। এই প্ৰডাক্টৰ দ্বাৰা এখেতসকলৰ এটা বাচ্চাটো এতিয়া কনচিভ হৈছে। তো এটা বহুত ভাল খবৰ আমি সকলোৱে পাইছোঁ। তো প্ৰডাক্টখিনি হৈছে আমাৰ এমআই লাইফষ্টাইল কোম্পানীৰ 95 মেন্স অফ ফিমেন ফিডিং লিকুইড আৰু উমেন কোম্পানীৰ এই 5টা প্ৰডাক্টে খুব ধুনীয়া ৰিজাল্ট দিছে আৰু এই প্ৰডাক্টখিনি দিওঁতে সহায় কৰিছে আমাৰ পল্টু চাহানী ছাৰ, এফালে হৈছে মহাদেৱ মণ্ডল ছাৰ আৰু আমাৰ লগত আছে ধনলাল বিন ছাৰ। তো আমি সকলোৱে মিলি এখেতসকলক প্ৰডাক্ট দিছিলোঁ যাৰ বাবে এখেতসকলৰ এই ৰিজাল্টটো খুব ধুনীয়া পজিটিভ ৰিজাল্ট এটা আহিছে। ধন্যবাদ। ছাৰ কিমান দিন হ'ল আপুনি প্ৰডাক্ট ইউজ কৰা? আপোনালোকে প্ৰডাক্ট ইউজ কৰা কিমান 3 মাহ হৈছে। অ'কে, তো ৰেগুলাৰ ইউজ কৰি আছিল? কিমান দিন খোৱাৰ পিছত আপোনালোকৰ ৰিজাল্ট পাইছে? 1.5 মাহ আপোনালোকে প্ৰডাক্ট খোৱাৰ পিছত ৰিজাল্ট পাইছে। এতিয়া কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে? আগতে ট্ৰিটমেণ্ট কৰিছিল নাই ডক্টৰৰ ওচৰত? কিমান বছৰ? 4 বছৰ হৈ গ'ল ছাৰ। ক'ত ট্ৰিটমেণ্ট কৰিছিলে? কৰিছোঁ বহুত জেগাত, তেজপুৰত কৰিছিলে। তাৰপিছত বিশ্বনাথ চাৰিআলিটো দেখাইছিলে। অ'কে, তো ৰিজাল্ট পোৱা নাছিলে। এতিয়া একেটা প্ৰডাক্ট 1.5 মাহ খাওঁতে আপোনালোকে ৰিজাল্ট পাইছে। তো কিবা ক'ব বিচাৰিব এই কোম্পানী প্ৰডাক্টখিনিৰ বিষয়ে বা কেনেকুৱা লাগিছে? আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে? সঁচাকে বহুত দিনৰ পুৰণা সপোন এটা আপোনালোকৰ বাস্তৱ হ'ব গৈ আছে, হয়? তো আপোনালোকে আৰু প্ৰডাক্ট দিয়ক, বেলেগকো দিয়ক। আপোনালোকৰ অঞ্চলৰ যাক যাৰ এনেকুৱা হৈ আছে, সমস্যা আছে, লগ কৰাই দিব। কাৰণ আপোনালোকে ইয়াৰ প্ৰমাণ হৈ আছে, গমেই পায় আপোনালোকে গোটেইখিনি কথা। তো আপোনালোকৰ যেনেকৈ ভাল হৈছে বেলেগৰ ভাল হ'বলৈ আপোনালোকে দিয়ক, প্ৰডাক্টখিনি খুৱাওক। তো নিশ্চয় আপোনালোকৰ ভাল হ'ব, তেওঁলোকৰ ভাল হ'ব। ঠিক আছে। তো এতিয়া ছাৰ আপুনি বিজনেছটোৰ বিষয়ে কি ক'ব? বিজনেছটোত লাগিবনে আপুনি? লাগি আছে, ষ্টাৰ্ট কৰিছে বিজনেছ এতিয়া। তো ফুল টাইম আহক। ঠিক আছে, অ'কে। সকলোকে ধন্যবাদ থাকিলে। বিশেষকৈ ছাৰ আছে আমাৰ মহাদেৱ ছাৰ, পাল্টু ছাৰ আৰু ইফালে ধনলাল ছাৰ আমাৰ এজন গাঁও সভাৰ সদস্য হয় তেখেতে বিজনেছটো ষ্টাৰ্ট কৰিছে আৰু তেখেতসকলৰ জৰিয়তে আমাৰ মহেশ ছাৰৰ পৰিয়াললৈ এটা ভাল খবৰ আহিছে। তো সকলোকে ধন্যবাদ থাকিল। আৰু ছাৰে বিশেষ কিবা ক'ব আপুনি? ঠিক আছে, অ'কে। তো সকলোকে ধন্যবাদ থাকিল। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ।